নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম বন্ধুবোৰ আজি ক্লাছত আমি চাম অসমৰ ইতিহাস তাৰে গুৰুত্বপূৰ্ণ আহোম ৰাজবংশৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আমি চাম যিবোৰ প্ৰশ্ন অসমৰ বিভিন্ন পৰীক্ষাত বিগত সময়ত আহিছে যেনে অসম পুলিচ গ্ৰেড 3 গ্ৰেড 4 হেলথ আদি পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিছে গোটেইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট তাৰে সম্পূৰ্ণ ভিডিও আপোনালোকে চাব ভিডিওখন যদি আপোনালোকৰ বাবে হেল্পফুল হয় লাইক কৰিব কমেন্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব এনেকুৱা গুৰুত্বপূৰ্ণ টপিক ক্লাছ আদি চাবৰ বাবে আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু সময়মতে ভিডিও পাব আপোনালোকে বেল আইকনখন বজাই দিব দেন লেটস ষ্টাৰ্ট দা ক্লাছ প্ৰথম প্ৰশ্ন প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল চাৰিটা বিকল্প দি আছে চুকাফা সুমিফা শুক্লেংমং সুখামফা তাৰে শুদ্ধ উত্তৰ হ'ব অপচন এ চুকাফা 2 নম্বৰ প্ৰশ্ন আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল চাৰিটা বিকল্প আছে অপচন এ ৰংপুৰ বি কামৰূপ 3 চৰাইদেউ 4 কামতাপুৰ তাৰে শুদ্ধ উত্তৰ হ'ব অপচন সি চৰাইদেউ 3 নম্বৰ প্ৰশ্ন আহোমসকল কোন গোষ্ঠীৰ লোক চাৰিটা অপচন আছে এ টাই বি ইন্দু সি দ্ৰাবিড ডি টাই মংগোলীয় তাৰে শুদ্ধ উত্তৰ হ'ব ডি টাই মংগোলীয় 4 নম্বৰ প্ৰশ্ন আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপনীত কেতিয়া হৈছিল চাৰিটা বিকল্প আছে অপচন এ 1000 চন বি 1215 চন সি 1228 চন ডি 1536 চন তাৰে শুদ্ধ উত্তৰ হ'ব অপচন সি 1228 চন 5 নম্বৰ প্ৰশ্ন আহোম বংশৰ সংস্থাপক চুকাফা কোন পাহাৰ পাৰ হৈ অসমত আহিছিল চাৰিটা বিকল্প আছে অপচন এ নাগা পাহাৰ বি বৰাইল সি মিকিৰ পাহাৰ ডি পটকাই পাহাৰ তাৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি পটকাই পাহাৰ 6 নম্বৰ প্ৰশ্ন আহোমসকলে কোন পাছ হৈ অসমত প্ৰৱেশ কৰিছিল চাৰিটা বিকল্প আছে পাছাংপু পাছ বি জজিলা সি ৰোহতাং ডি কাৰাকোৰাম তাৰে শুদ্ধ উত্তৰ অপচন এ 7 নম্বৰ প্ৰশ্ন আহোমসকলৰ শেষৰ ৰাজধানী ক'ত আছিল চাৰিটা বিকল্প আছে এ যোৰহাট বি কামৰূপ সি চৰাইদেউ ডি কামতাপুৰ তাৰে শুদ্ধ উত্তৰ অপচন এ যোৰহাট 8 নম্বৰ প্ৰশ্ন বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে চাৰিটা বিকল্প আছে আহোম গ্ৰীক লেটিন বাৰ্মা তাৰে শুদ্ধ অপচন হ'ব অপচন এ আহোম 9 নম্বৰ প্ৰশ্ন আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল চাৰিটা বিকল্প আছে তাৰ প্ৰথম প্ৰায় 500 বছৰ বি প্ৰায় 700 বছৰ সি প্ৰায় 600 বছৰ ডি প্ৰায় 650 বছৰ তাৰে শুদ্ধ উত্তৰ অপচন সি 600 বছৰ 10 নম্বৰ প্ৰশ্ন চুকাফাৰ পাছত কোনে অসমৰ ৰজা হৈছিল প্ৰশ্ন আহিছিল পৰীক্ষাত চাৰিটা বিকল্প আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন সি সুয়েফা 11 নম্বৰ প্ৰশ্ন চুকাফাৰ মৃত্যু কিমান চনত হৈছিল চাৰিটা বিকল্প আছে 1253 চন 1268 চন 1228 চন 1281 চন তাৰে শুদ্ধ উত্তৰ বিকল্প হ'ব অপচন বি 1288 চন 12 নম্বৰ প্ৰশ্ন কোন আহোম ৰাজাক বামুণী কোঁৱৰ নামেৰে জনা যায় এই চাৰিটা বিকল্প আছে চুকাফা সুদাংফা সুহুংমুং সুচেনফা তাৰে শুদ্ধ উত্তৰ বিকল্প হ'ব অপচন বি সুদাংফা 13 নম্বৰ প্ৰশ্ন সুহুংমুঙৰ হিন্দু নাম কি তাৰে চাৰিটা অপচন আছে ধৰ্মনাৰায়ণ স্বৰ্গদেৱ সৰ্বনাৰায়ণ ওপৰ এটাও নহয় চাৰি শুদ্ধ উত্তৰ বিকল্প অপচন সি সৰ্বনাৰায়ণ 14 নম্বৰ নগা আলি কোন আহোম ৰজাৰ দিনত নিৰ্মাণ হৈছিল ইয়াৰ চাৰিটা বিকল্প দি আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপচন এ শুক্লেংমং 15 নম্বৰ প্ৰশ্ন নামদাংৰ
শিলৰ সাঁকো কোনে সাজিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াত আহিছিলে 4টা বিকল্প দিয়া আছে। তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন চি ৰুদ্ৰসিং। 16 নম্বৰ, পোনপ্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পাঠশালী সাজিছিল বা স্থাপন কৰিছিল? 4টা বিকল্প দিয়া আছে। অপশ্যন এ উষা, 2 জন্মতী, সি ফুলেশ্বৰী, ডি মূলাগাভৰু। তাই শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফুলেশ্বৰী। 17 নম্বৰ প্ৰশ্ন, স্বৰ্গদেউ চুহুংমুঙৰ দিনত অহা মুছলমানসকলক কি বুলি কোৱা হৈছিল? 4টা বিকল্প আছে গৰিয়া, মৰিয়া, মুছলমান, বড়ো। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মৰিয়া। 18 নম্বৰ প্ৰশ্ন, চুহুংমুৰৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলাগাভৰুৰ স্বামীৰ নাম কি আছিল? 4টা বিকল্প আছে। তাৰে শুদ্ধ বিকল্প হ'ব অপশ্যন বি ফ্ৰাচেংমুং বৰগোহাঁই। 19 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু ডেছৰ মাজত হৈছিল? 4টা বিকল্প আছে মিৰ জুমলা, তুৰ্বক, ৰামসিং, বক্তিয়াৰ খিলজী। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰামসিং। এক্সামত আহিছিল যোৱা বছৰ। শেষৰ প্ৰশ্ন, বন্ধুবোৰ ইমানলৈকে আপোনালোকে যদি চাইছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব আৰু ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। শেষৰ প্ৰশ্ন, কোন আহোম ৰজাৰ সময়ত লতাকাটাৰ যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4টাৰ ভিতৰত অপশ্যন বি ৰাজেশ্বৰ সিং। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।